নমস্কাৰ। এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিব ওলাইছোঁ ডাঙৰ খবৰ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই ভিডিঅ'টো চাই আছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বেংক একাউণ্টত অসম চৰকাৰে অহা 3 আগষ্টত প্ৰদান কৰিব অৰুণোদয় আঁচনিৰ ধন। কিন্তু যিসকল মহিলাই এইখন কাম কৰা নাই সেইসকল মহিলাই অতি শীঘ্ৰেই কৰিব লাগিব এই গুৰুত্বপূৰ্ণ কাম, অন্যথা বেংক একাউণ্টত নোসোমাব পাৰে অৰুণোদয় আঁচনিৰ ধন। তো কি কাম কৰিব লাগিব সবিস্তাৰে আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অৰুণোদয় আঁচনিৰ টকা প্ৰদানক লৈ অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ এনেকুৱা এক বিশেষ আপডেট প্ৰদান কৰিছে। ইয়াতে লিখা আছে পুনৰ আৰম্ভ হ'ব জনকল্যাণমূলক আঁচনিসমূহ 1 আগষ্ট তাৰিখৰ পৰা। যিসকল মানুহৰ নাম ৰেচন কাৰ্ডত অন্তৰ্ভুক্ত হৈ আছে সেইসকলে ৰেচন কাৰ্ডৰ সহায়ত মচুৰ দালি আৰু চেনি লাভ কৰিব। 2 নম্বৰ লিখা আছে অৰুণোদয় পুনৰ আৰম্ভ হ'ব 3 আগষ্ট 2026 তাৰিখৰ পৰা। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাৰ বাবে ইয়াতে স্পষ্টভাৱে কোৱা হৈছে যে অৰুণোদয় আঁচনিৰ ধন অহা 3 আগষ্ট তাৰিখৰ পৰা মুকলি কৰিব অসম চৰকাৰে। তো আপোনালোকৰ নাম যদি অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে তেন্তে নিঃসন্দেহে অহা 3 আগষ্ট তাৰিখে আপোনাৰ বেংক একাউণ্টত অৰুণোদয় আঁচনিৰ টকা লাভ কৰিব। কিন্তু যিসকল মহিলাই এইখন কাম এতিয়ালৈকে কৰা নাই সেইসকল মহিলাই অতি শীঘ্ৰে কৰিব লাগিব, অন্যথা অৰুণোদয় আঁচনিৰ টকা বেংক একাউণ্টত নাপাব পাৰে। কি কাম কৰিব লাগিব এতিয়া আপোনালোকক জনাই দিছোঁ। তো আপোনালোকে যদি অৰুণোদয় আঁচনিত আবেদন কৰাৰ পিছত নিজৰ বেংক একাউণ্টৰ NPCI লিংক কৰা নাই তেন্তে অতি সোনকালে NPCI বা DBT লিংক কৰি লওক, অন্যথা আপোনাৰ বেংক একাউণ্টত নোসোমাব পাৰে অৰুণোদয় আঁচনিৰ ধন, কিয়নো অসম চৰকাৰে এতিয়াৰ পৰা চৰকাৰী আঁচনিৰ ধন হিতাধিকাৰীসকলক আধাৰ কাৰ্ডৰ জৰিয়তে বেংকৰ একাউণ্টত প্ৰদান কৰে। মধ্যভোগীসকলে যাতে খাব নোৱাৰে চৰকাৰী আঁচনিৰ ধন সেইবাবে চৰকাৰে হাতত লৈছে এইখন গুৰুত্বপূৰ্ণ ব্যৱস্থা। তো আপোনালোকে যদি এতিয়ালৈকে নিজৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক কৰা নাই তেন্তে অতি সোনকালে নিজৰ বেংক ব্ৰাঞ্চত গৈ আপোনালোকে মোবাইল স্ক্ৰীনত চোৱা ধৰণে এখন ফৰ্ম ফিল আপ কৰি জমা দিয়ক। এইখন ফৰ্ম ফিল আপ কৰি জমা দিলে আপোনাৰ বেংক একাউণ্টৰ লগত আধাৰ কাৰ্ড লিংক হৈ যাব, অন্যথা কিন্তু আপোনাৰ বেংক একাউণ্টত নাপাব পাৰে অহা 3 আগষ্ট তাৰিখে অৰুণোদয় আঁচনিৰ ধন। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ